নমস্কাৰ, মই শান্তনু। ৰাতিপুৱাই বিহু বুলি গাঁৱত ভলীবল খেলিবলৈ ওলাই আহিলোঁ। আহিয়ে গাটো গৰম কৰিবলৈ ৱাৰ্ম আপ কৰাত লাগি গ'লোঁ। গাঁওবুঢ়া পুষ্পাৰ ফেন ৰাইজ, সেইবাবে হাউলি বল ধৰিবলৈ হ'লে ভৰিয়ে মাৰে। মই পিছে ৰোহিত শৰ্মাহে ফেন, সেইবাবে মোৰ জাৰ্চি নম্বৰো 45। পিছে খেলখন আছিল গাঁৱৰ বিয়া পতা আৰু বিয়া নপতা ল'ৰাখিনিৰ মাজত। খেলি আহি চিন্ময় আৰু মই ওলালোঁ মাংস আনিবলৈ বুলি। মাৰ বনাই হোৱাত চাকি জ্বলাই সেৱা কৰিবলৈ মাতিলে। এয়াই আমাৰ বিহুৰ চাকিৰ পৰম্পৰা ৰাইজ। বেলেগক খাব দিয়ে আগতে চাকিখনক দি লোৱা হয়। সাঁজ আৰু মাংস চাকিখনত দি মায়ে মোক খাবলৈ আগবঢ়াই দিলে। মই পিছে সাঁজ নাখাওঁ ৰাইজ, সেইবাবে মূৰত লওঁ। মোৰ দৰে গাহৰি মাংসৰ চাউলটো কোনে কোনে নাখায় কমেণ্ট কৰি জনাব দেই। সন্ধিয়া তুলসী তলত চাকিখন জ্বলাই বজাৰ কৰিবলৈ বুলি ওলাই আহিলোঁ চাৰিআলিলৈ। বজাৰ কৰি ৰাজদীপ আৰু মই লাগি গ'লোঁ পানীপুৰিত খোৱাত। ঘৰত আহিয়ে দেখিলোঁ গাঁওবুঢ়া আৰু মুনে দোকানত চেছ খেলি আছে। অলপ খেলখন চাই ওলাই আহিলোঁ গাঁৱৰে বিয়া এখনৰ ফটোজ দিবলৈ। বিয়াঘৰ পাই দেখিলোঁ গাঁৱৰ অকণমানি ল'ৰা-ছোৱালীকেইটাই তুলসী পূজা খাই আছে। ৰাতি ভাতকেইটা এনাই ঘৰত খাবলৈ গ'লোঁ। পায়ে দেখিলোঁ এনাই ভাত বাঢ়ি আছে। খোৱাত আছিল দালি, ভাত, গাহৰি মাংস আৰু নেমু। খাই মেলি মা আৰু মই ঘৰমুৱা হ'লোঁ। বাৰু আজিলৈ ইমানেই। পুনৰ লগ পাম। বাই বাই।